প্ৰায় 1 ঘণ্টামান জামত ফচিছো আমি একদম লাহে লাহে আহিছো ওলাই তাৰপিছত আৰু ভিডিঅ' কৰা মন নাথাকিলে ভিডিঅ' নকৰিলো কন্টিনিউ কৰিব নোৱাৰিলো আৰু আজি হৈছে নেক্সট ডে একদম হোলি লগাই আছে গম পাইছে আৰু সকলোলৈকে মোৰ ফালৰ পৰা হোলিৰ শুভেচ্ছা থাকিল সকলোৰে জীৱনটো যাতে ৰঙেৰে কাৰণে ভৰিটো 50 টকা ছটা মানুহ 50 টকা মাই এতিয়া সবে এৰি থৈ আহিব খোজে কাঢ়িব নোৱাৰে পাপাই বেগ ধৰি আহি থাকক আমি গৈ থাকিম সকলোৰে আশা কৰিছো সকলোৰে ভাল মোৰটো ভালেই মই দেহি কিষ্টেন ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই একদম সাজি কাছি আছো দেখিছে চাগে ক'ত যাওঁ আমি যাওঁ দল উৎসৱলৈ মানে বৰদুৱালৈ আৰু আজিৰ পৰা ফাকুৱা ষ্টাৰ্ট হৈ গ'ল আৰু 3-4 দিনীয়া অনুষ্ঠান আছে তালৈকে যাব ওলাইছো আৰু আমি ওলাইছো মানে সন্ধিয়া সময় হ'ল এতিয়া 6টা বাজিলে ঘড়ীটো পিন্ধাই নাই 6টা বাজিলে এতিয়া যাব ওলাইছো আৰু দিনত গৈ ইমান ভাল নালাগে ৰাতি গ'লে ভাল লাগে আৰু সকলোখিনিয়ে যাম মানে হাজবেণ্ড ওলাই আছে মা পাপা ভাইটি বোৱাৰী গোটেইখিনি আৰু মানে হোল ফেমিলি যাম বুলি ভাবিছো এয়া মোৰ ৰেডি হৈ গ'ল ওলোৱা খালি সিহঁতে লাহে লাহে ওলাই আছে সকলো আৰু সকলোলৈকে মোৰ ফালৰ পৰা হোলিৰ শুভেচ্ছা থাকিলে কাইলৈ আমি হোলি খেলিম আজি গুখাই মূৰত দিয়া বুলি কয় আৰু আজি প্ৰথম হোলি সেইটো কাৰণে আজি আমি খেলা নাই অহাকালি খেলিম আৰু বলক তেতিয়াহ'লে একদম বৰদুৱাত লগ পাম এতিয়া 6টা বাজি গ'ল 6:10 হ'ল সময় হ'ল ওলাই ৰেডি হলো মোৰ ৰেডি হৈ গ'ল সিহঁতে ওলালে গৈ থাকিম আৰু বলক তেতিয়াহ'লে আৰু এয়া আমাৰ গাড়ী উলিয়াই অনা হৈ গ'ল আৰু পাপা মানে গেট ছেট মাৰি একদম শেষত আহিছে সেইটো কাৰণে মই গাড়ীত উঠাই নাই আৰু মাজৰ চিটটো খুলি দিলেহে পাপা বেক চাইডে বহিব পাৰিব সেইটো কাৰণে দেহাই খুলি দিছে আৰু পাপা বেক চাইডে বহিছে আমি গোটেইখিনি আহিছোঁ যিহেতুকে মাজত একদম জেগা কম হৈ যায় মা যিহেতুকে শকত সেইটো কাৰণে পাপাক পিছফালে দিলোঁ আৰু আমি আহি একদম ৰহা তেল ডিপু পাই গ'লোহি যিহেতুকে বৰভুগীয়া তেল ডিপুত তেল নাপালোঁ আমাৰ মানে বহুতখিনি আহিবলগীয়া হৈ গ'ল আৰু এয়া আমি গাড়ীৰ ভিতৰত 3জনী মাজত আৰু মায়ে সেইটো চাইডে মানুহ চাই আছে আৰু কোনে কি কৰিছে সিফালেদি চাই আছে মই তাকে কৈছোঁ কি কৰি আছে বুলি আৰু আমি একদম বৰদুৱা সোমাই গ'লোঁ দেখিছে নহয় আৰু এয়া জাম ষ্টাৰ্ট হ'লেই আৰু বৰদুৱা সোমালোঁ মানে জাম গম পাই আজি প্ৰথমৰ দিন তথাপিও মানে বহুত জাম হ'ল আৰু লাহে লাহেকৈ আমি গাড়ীখন ইয়াত পাৰ্কিং কৰি ল'লোহি একদম চুনচান জেগা এডোখৰত মানে মানুহে গাড়ী ৰাখিছে যিহেতুকে ইয়াত তাতে ৰাখি ল'লোঁ গাড়ী আৰু এতিয়া আমি গৈ থাকিম আৰু ইয়াত দেখিছে নহয় আমাৰ কি গতি হৈছে টুমটুমত মানে গোটেইকেইজন ঠেলা হেঁচাকৈ আহিবলগীয়া হৈছে যিহেতুকে মায়ে টুমটুমখন মাতি দিলে অকণমান বাট আমি খোজকাঢ়ি আহিব পাৰোঁ যিহেতুকে মা শকত সেইটো কাৰণে টুমটুমত আহিবলগীয়া হ'ল গাড়ীখন মানে বহুত দূৰতে ৰাখিব দিয়ে ন সেইটো কাৰণে আৰু এতিয়া আমি খোজকাঢ়ি গৈ থাকিম টুমটুমৰ পৰা নামি দিলোঁ আৰু ইমান ঠেলা হেঁচা হৈছে মানে টুমটুমখনতো আমাক নধৰে মানে মানুহকেইটা গোটেইকেইটা শকত মইহে ক্ষীণ সেইটো কাৰণে মানে টুমটুমতো ঠেলা হেঁচা হৈছে আমি টুমটুমৰ পৰা নামি আহি আছোঁ খোজকাঢ়ি অকণমান বাট এনে আহিলোঁ ঘাঁহ হয় মাৰ কাৰণে ভৰিলোঁ 50 টকা 6টা মানুহৰ 50 টকা এতিয়া খোজকাঢ়ি মায়ে এতিয়া চবে এৰি থৈ আহিব খোজে কাঢ়িব নোৱাৰে পাপাই বেগ ধৰি আহি থাকক আমি গৈ থাকিম আগত আৰু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ প্ৰথমতে সোমাই এফালে মিঠাইৰ দোকান এফালে কাপোৰৰ দোকান ষ্টাৰ্ট হৈয়ে গ'ল আৰু বৰদুৱা মেলা বুলি ক'লে জানে আৰু কিমান ভিৰ হয় আৰু কিমান দোকান হয় মানে বহুত দোকান চাবলৈ থাকি যায় আৰু এইফালে একদম গেটখন ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে ফুলেৰে ৰাতি ইমান ধুনীয়াকৈ স্পষ্ট নহয় ভিডিঅ' তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ একদম ধুনীয়াকৈ ফুলেৰে একদম সজাই দিছে চাৰিওকাষটো আৰু মানুহৰ ভিৰ আজিও আছে আমি ভাবিছিলোঁ প্ৰথম দিন যিহেতুকে ভিৰ কম হ'ব বুলি ভাবিছিলোঁ কিন্তু ভিৰ আছে আৰু এতিয়া আমি দোকান এখনত সোমাইছোঁ শৰাই দিবৰ কাৰণে বস্তু ল'বৰ কাৰণে আৰু তাৰপিছত আমি নামঘৰলৈ সোমাই যাম আৰু ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই মানে ইমানেই মানুহৰ ভিৰ আৰু দেখিছেনে মায়ে একদম ঠেলা হেঁচা কৰি চেণ্ডেল খুলিবলৈ গৈ আছে আৰু ইয়াৰ পৰা কিবাকিবি লৈ লোৱা হ'ল মাহঁতে লৈ আছে আৰু মই ভিডিঅ' কৰি আছোঁ আৰু এইফালে মায়ে বেগটো পাপাক দিয়ে থাকে ল'বই নোৱাৰে মানে শকত মানুহ বহুত দিগদাৰ আহিলে আৰু ইয়াত মানুহৰ যিমানহে ভিৰ ঠেলা হেঁচা মানে ইটোৱে সিটোক ঠেলে এনেকুৱা হয় আৰু ৰাতি বেছি ভিৰ হয় অলপ দিনত আহিব লাগে ভাল হয় আৰু এয়া মানুহে ইয়াত একদম চেলফি উঠি আছে ফটো উঠিবলৈ মানে সুবিধা নিদিয়ে এনেকুৱা হৈ গৈছে আৰু তাৰ ভিতৰতে মই দুখনমান ফটো উঠিলোঁ বাৰু আৰু আমি এতিয়া ৰখি আছোঁ মাহঁতে ফল মূল লৈ আছে মানে মানুহৰ বহুত ভিৰ ন সিহঁতৰ দোকানীও মানে অসুবিধা হৈ যায় আৰু ভিৰৰ মাজত দোকান কৰিবলৈ তথাপিও কিছুমান বস্তু আমি ঘৰৰ পৰাই আনিছিলোঁ কিছুমান দোকানৰ পৰা লোৱা হৈছে আৰু এইখিনিতে মই ফটো কেইখনমান উঠিলোঁ গেটত মানুহৰ ভিৰ অহা যোৱাও কৰি আছে ফটোও উঠি আছে ময়ো কেইখনমান উঠি ল'লোঁ আৰু শৰাই দিয়া হ'ল বাৰু ভিতৰত তাৰপিছত আকৌ শৰাই কুপন দিছে কুপন আকৌ প্ৰসাদ ল'বগৈ লাগিব কুপনৰ লগতে শৰাই দিলে বৰদুৱাত কুপন ছিষ্টেম প্ৰসাদ লগতে নিদিয়ে অলপ সময় পিছত আকৌ যাব লাগে আৰু
আৰু এতিয়া আমি দোকানলৈ সোমাই আহি আছোঁ দোকানবিলাকত আৰু ভিৰ হৈ আহি আছে আৰু এফালে দোকান এখনত সোমালোঁ একদম দেখিছে নহয় দা কুঠাৰ যি লাগে আৰু ধুনীয়া ধুনীয়া দা কুঠাৰ পায় আচলি লোহাৰ হয় নে নহয় নাজানো ইয়াৰ পৰা আমি একোৱে নি পোৱা নাই এনেকুৱা বস্তুবিলাক এনেই ঘৰত বাৰু বনাব দিয়া আছে সকলো বস্তু আছেই সেইটো কাৰণে একো লোৱা নহ'ল কিন্তু দেখি ভাল লাগে কাৰণে চালোঁ আৰু এফালে খাৰু মণিৰ দোকান দেখিছেই নহয় কি লাগে আৰু ৰাতি এনেই চিকনা দি আছে আৰু চব বস্তু আমাৰ কিন্তু ইমান বস্তু লোৱা নহ'ল ফুলি চাইছিলোঁ কিন্তু চইচ নহ'ল মানে মোৰ ফুলি একদম দোকান হৈ আছে ঘৰতে সেইটো কাৰণে মই ফুলি এবাৰ নল'লোঁ বহুত ফুলি আছে তথাপিও চাইছিলোঁ বাৰু মানে বেলেগ ডিজাইনৰ নাপালোঁ যিখিনি আছে তেনেকুৱাই ওলাইছে সেইটো কাৰণে লোৱা নহ'ল বাৰু আৰু আমি কাপোৰৰ বজাৰত সোমাই গ'লোঁ আৰু কাপোৰৰ বজাৰতো মানে বহুতেই ভিৰ আৰু বহুত কিবা কিবি কাপোৰ ওলাইছে মানে ডিছকাউণ্টত লগাই আছে কিবা কিবি 150 কিবা কিবি বহুত আৰু চবৰে বেলেগ বেলেগ প্ৰাইচ পেণ্ট চেণ্ট কিন্তু মোৰ মানে চইচ নহ'ল বস্তুবিলাক আৰু কাপোৰৰ কোৱালিটি ইমান ভাল নাথাকে ন সেইটো কাৰণে লোৱা নহ'ল তথাপিও মাইনাই মানে ভণ্টিয়ে স্পৰ্টিং পেণ্ট এনেকৈ কিবা কিবি ল'লে মোৰ আছে বুলি নল'লোঁ আৰু দামবিলাকো অভাৰ লিখা আছে ফিক্স প্ৰাইচ হ'লেও দামটো মানে অভাৰ বেলেগত তাতকৈ কমতো পোৱা যায় আৰু মই চুইজাৰ এযোৰ চইচ কৰিছিলোঁ কিন্তু দামটো অভাৰ 1 টকাও নকমাই তেনেকুৱা হ'লে ল'ব ভাল নালাগে ন আৰু ইয়াত মানে বজাৰত যিমান ভাল দেখি ঘৰত নি সিমান ভাল নালাগিবও পাৰে এনেকৈ ভাবি মই নল'লোৱে আচলতে আৰু ইয়াৰ নাইটিবিলাকৰো চাইছিলোঁ কিন্তু নগাঁৱত নাইটিৰ দাম 150 বা 200 এনেকুৱা ইয়াতে কমজুৰি নাইটিটোতো মানে 200 টকা সেইটো কাৰণে লোৱা নহ'ল নল'লোঁ আৰু এতিয়া ভোক লাগিলে সকলোৱে আহি হোটেলত বহিলোঁ আৰু হোটেলত ইয়াত খাবলৈ বহুত বেয়া এখন আগৰে হোটেল হয় তাতে আমি মানে পৰঠাকে অৰ্ডাৰ দিলোঁ ইয়াত মানে ভাল বস্তু পোৱা নাযায় যিকেইখন নতুন দোকান আহে ন ইয়াতে বহে মেলা বুলি তাতে ভাল বস্তু একো পোৱা নাযায় মানে দেখাইহে থয় বস্তুবিলাক একেবাৰে ফাল্টু বস্তু পোৱা যায় সেইটো কাৰণে আমি নাখাওঁৱে আচলতে বৰদোৱা আহিলে নিজে ঘৰত বনাই লৈ আহিব লাগে আজি বনাই অনা নহ'ল তথাপিও আৰু ইয়াতে খাই দিলোঁ আৰু এতিয়া আমি আকৌ বজাৰৰ ফালে আগবাঢ়িলোঁ কি ল'ম কি নল'ম কৈ বেগ এটা লোৱা হ'ল আৰু বেগ এটাই নহয় 3-4টা বেগ লোৱা হ'ল সকলোৱে এটা এনেকৈ ল'লে কিবা কিবি বেলেগ বেলেগ বেগ আৰু এয়া খাৰুমণি ময়ো খাৰু এযোৰ ল'লোঁ এনেই আৰু বাকী বস্তু একো লোৱা নহ'ল কাপোৰ কানি চাইছিলোঁ সেইটো দামবিলাক বহুত অভাৰ কৰিছে সেইটো কাৰণে কাপোৰ কানি এনেই দৰাই গুচি আহিলোঁ আৰু যিহেতুকে প্ৰথম দিন ন দাম বাঢ়িবই সেইটো কাৰণে নল'লোঁ আৰু এটা বস্তু মানে ইম্পৰ্টেণ্ট হৈ আছিলে সেইটো ল'বলগীয়া হ'ল মানে খুন্দনা এটা আমাৰ ঘৰত প্ৰয়োজন হৈ আছিলে খুন্দনা এটা ল'লোঁ আৰু বেলনা এযোৰ ল'লোঁ এইকেইটা বস্তুৱে লোৱা হ'ল আৰু এয়া কাঁহ পিতলৰ বস্তুবিলাক ওলাইছে এইবিলাক অৰিজিনেল নে কি নাজানো ইয়াৰ পৰা নিবলৈ সন্দেহো লাগে সেইটো কাৰণে আমি লোৱা নাই বাৰু এইবিলাক বস্তু একো আৰু আহি একদম শেষৰ সময়ত আমি জেলেপি লৈছোঁ যিহেতুকে ঘৰলৈ যাবগৈ লাগিব সেইটো কাৰণে গৰম গৰম জেলেপি 1 কেজি লৈ ল'লোঁ এইটো চাইডৰ পৰা দিব ধৰিছিলে মানে পাপাই কৈ আছে গৰম গৰম দিয়ক গৰম গৰম কিন্তু জেলেপিখিনি খুব ধুনীয়া আছিলে দেই ঘৰত খাওঁতে আমি গম পাইছোঁ মানে একদম পিছদিনালৈকে টাইট হৈ আছে এনেকুৱা জেলেপি খাই ভাল লাগে ঠিকে আছে আৰু এয়া আহি থাকোঁতে পালোঁ এখন তামৰ দোকান মানে তামৰ কিবা কিবি বস্তু লৈ আছে আৰু আমাৰ সৰু টিকলিজনীলৈ খাৰু এযোৰ লোৱা হ'ল আৰু ৰুদ্ৰাক্ষৰ গুটি এনেকৈ কিবা কিবি লোৱা হ'ল আৰু এতিয়া আমি আহি একদম জামত ফচি আছোঁ দেখিছে নহয় তিনিজনী একদম চিন্তা কেতিয়া ঘৰ পামগৈ এনেকুৱা লাগিছে মানে বহুত সময় হ'ল আধা ঘণ্টামান হ'ল আৰু প্ৰশাসনৰ অলপ অসুবিধা হৈছে যিহেতুকে পুলিচ কম আছে সেইটো কাৰণে হাজবেণ্ড আৰু ভাইটি দুইজন ওলাই যাবলগীয়া হৈছে এয়া দেখিছে নহয় নিজে ট্ৰেফিক হৈ পৰিবলগীয়া হৈছে বহুত অসুবিধা হৈছে মানে আজি আৰু পুলিচৰ সংখ্যাটো কিয় কম নাজানো অইনবাৰটো এনেকুৱা নহয় ট্ৰেফিক দিব লাগে ন 2-এজন মানে ইটো চাইডে এজন আছে সিটো চাইডে ইয়াৰ মাজতে জাম লাগি গৈছে আমি প্ৰায় আধা ঘণ্টা 45 মিনিটমান এইখিনিত জামত ফচিছোঁ আগত আকৌ আধা ঘণ্টামান জামত ফচিছোঁ এনেকৈ আমি মানে প্ৰায় 1মান বাজিলেহি ঘৰ আহি পাওঁতে বহুত দেৰি হৈ গ'ল দেখিছে নহয় কি হৈছে হে গাইজ আৰু আজি হৈছে নেক্সট ডে যোৱাকালি মানে বহুত দেৰি হৈ গ'ল বৰদোৱাৰ পৰা আহি পোৱা দেৰি হ'ল মানে 1মান বাজিলে প্ৰায় কিয় দেৰি হ'ল মানে গম পায় আৰু কিমান ভিৰ একদম জামত সোমাই গ'লোঁ গাড়ী উলিয়াব নোৱাৰি প্ৰায় 1 ঘণ্টামান জামত ফচিছোঁ আমি একদম লাহে লাহে আহিছোঁ ওলাই তাৰপিছত আৰু ভিডিঅ' কৰা মুড নাথাকিলে ভিডিঅ' নকৰিলোঁ কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু আজি হৈছে নেক্সট ডে একদম হোলী লগাই আছোঁ গম পাইছে আৰু সকলোলৈকে মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা থাকিল সকলোৰে জীৱনটো যাতে ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ আৰু বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ একদম হোলী খেলি আছে সকলোৱে আমাৰ ঘৰতো হোলী লাগিয়ে গৈছে সকলোৰে গাত আৰু ময়ো লগাইছোঁ আৰু হোলী বলক তেতিয়াহ'লে আৰু এয়া আমাৰ ওচৰৰ ছোৱালীবিলাকে একদম ফাকু খেলি অৱস্থা নাইকিয়া হৈ আছে আৰু সিহঁতৰ লগত ময়ো অলপ সময় মানে ভিডিঅ' কৰিবৰ কাৰণে আহিলোঁ আৰু ওচৰৰ বোৱাৰীবিলাকেও খেলি আছে ৰাতিপুৱাৰ পৰা খেলি আছে সকলো আৰু এতিয়া অকণমান দেৰিয়ে হৈ গ'ল সেইটো কাৰণে খেলা অলপ কমিছে আৰু মানুহবিলাকৰ আৰু ইয়াত দেখিছে নহয় বেলেগৰ পৰা ল'ৰাবিলাকে একদম তুম লৈ আহিছে ফাকুৱা খানিবৰ কাৰণে আৰু আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে আপডেটবিলাক পাই থাকিব আৰু আজিলৈ বাই বাই তেতিয়াহ'লে আৰু পুনৰবাৰ আপোনালোকে
আপোনালোকলৈ হোলীৰ শুভকামনা থাকিল আৰু এয়া দেখিছেই নহয় ল'ৰা ছোৱালীবিলাকে কিমান উৎপাত কৰি আছে আৰু ময়ো গা পা ধুই লওঁগৈ মানে মূৰে চূৰে চবতে হোলী লাগি গ'ল নহয় বহুত লেতেৰা হৈ গ'ল গা পা ধুই লওঁগৈ তেতিয়াহ'লে আজিলৈ বাই বাই